এক সোণহেৰীয়া সময় আছিল সেয়া। পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটী এতিয়া ইংৰাজী বাতৰি। যেতিয়া ঘৰে ঘৰে বাজিছিল ৰেডিঅ'। সাঁথৰ সাহিত্য, গীত, গল্প সময়ৰলৈকে ৰাজত্ব কৰিছিল ৰেডিঅ'ই। ৰেডিঅ' মানেই যেন আৱেগ। পুৱা 9:30 আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথম অধিৱেশন সামৰণি পৰাৰ লগে লগেই সকলোবোৰ বিদ্যালয়লৈ ওলাই গৈছিল। ৰেডিঅ' আছিল আমাৰ শিক্ষা জীৱনৰ আটাইতকৈ আকৰ্ষণীয় শ্ৰেণীটোৰ বিশ্বস্ত শিক্ষক। বিদ্যাৰ্থীৰ অনুষ্ঠান, বিশেষকৈ তাত প্ৰচাৰিত ৰূপকবোৰ, মানৱ ক্ৰমবিকাশৰ দৰে ধাৰাবাহিকবোৰ। ৰেডিঅ' আছিল জীৱন জগতৰ সৈতে আমাক চিনাকি কৰাই দিয়া আমাৰ জীৱনৰ শিক্ষক। বাস্তৱ জীৱনৰ বিভিন্ন দিশৰ প্ৰয়োজনীয় কথাৰে সমৃদ্ধ কথিকা, আলোচনা আৰু সাক্ষাৎবোৰে দিছিল বিচিত্ৰ জ্ঞান। ৰেডিঅ' আছিল আমাৰ সুস্থ ৰুচিবোধৰ গঢ় দিওঁতা। অৰ্থবহ কথা আৰু মন পৰশা সুৰেৰে সমৃদ্ধ যুগমীয়া গীতবোৰ, মন মগজুক জোকাৰি যোৱা কলাত্মক আৰু বাৰ্তাবাহী নাটবোৰ আছিল কি যে ভাল লগা। ৰেডিঅ'ত সমাহিত হৈ আছে আমাৰ বহু নষ্টালজিয়া। বিশ্বজুৰি সমাজ আৰু সংস্কৃতি গঢ় দিয়াত ৰেডিঅ'ৰ তাৎপৰ্য স্বীকাৰ আৰু উদযাপনৰ বাবে প্ৰতি বছৰে 13 ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয়। মোবাইল ইণ্টাৰনেট আগ্ৰাসনৰ মাজত ৰেডিঅ'ৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস পাইছে। আহকচোন আজিৰ দিনটোৰ পৰাই সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হওঁ আমাৰ মাজত আমাৰ আৱেগ ৰেডিঅ'ক। নিউজ ডেস্ক ৰিপৰ্ট, আছাম প্ৰাইম নিউজ।